নমস্কাৰ প্ৰিয় বন্ধু। এয়া আজি বনিব গৈ আছে পোলাও আৰু হাঁহৰ মাংস। বৰ্তমান পিঁয়াজ খুন্দি আছোঁ। খুন্দুনা নাই, কটাৰীখনেই খুন্দি আছোঁ। এইটো ধৰে 3 কেজি ধৰে নেকি? 3 কেজি 1 কেজি হৈ মানে চা ইয়াৰ পিঁয়াজ খুন্দি হৈ গ'ল। এইবোৰ দিছোঁ হাঁহৰ দিব পিঁয়াজ, এইবোৰ দিছোঁ খুন্দা পিঁয়াজ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে। এইবোৰ বাচমতি চাউল ধুই ৰাখিছোঁ, আৰু এইবোৰ হৈছে হাঁহৰ মাংস, আৰু এইবোৰ হৈছে ঘৰত বনোৱা লোকেল মছলা। কি মছলা আছে মই নাজানো, আমি ঘৰত বনাব একদম এই বুলি কয় অৰ্গেনিক। ইয়াত ৰিফাইন দিয়া হ'ল প্ৰথমতে। মছলাবোৰ লগত পিঁয়াজবোৰ মিক্স কৰা হ'ব। এতিয়া খুন্দা পিঁয়াজবোৰ পানী দি কিনে মছলাবোৰ অলপ জুলীয়া কৰি লোৱা হৈছে পূৰা চালিয়াকৈ। সিক্রেট মশলা সোৱাদ অনুযায়ী নিমখ অলপমান, এনেদৰে মছলাবোৰ অলপমান সিজাই ল'ব। এতিয়া ইয়াৰ সিজাই লোৱাৰ পিছত এতিয়া মাংসবোৰ দি দিয়া হৈছে ইয়াত ধুনীয়াকৈ লাহেকৈ মজলাকৈ। দুটাই মানে আমি কিমান খাব পুৰা চালিয়াকৈ বনোৱা হৈছে ইয়াত। বহুত টাইম নাই সেইটো কাৰণে সময় লাগিব আৰু পানী দিবি নেকি? পানী এতিয়া অকণমান হেৰি মাংসটো হেৰি সোমাই লওক, মছলাখিনি সোমাই লওক, পানী দিব লাগিব। এতিয়া মানে কিয় খেলি যায় তেল আহিলে এইটোৱে জানিছোঁ বহা নাই নহয় পিছপিছে মানে তেল লাগি থাকিব। লাগি নধৰি লওক, লাগি নধৰি লওক, অকণমান লাগিব দিব লাগিব। চালিয়াকৈ বনাইছে, চালিয়াকৈ হাঁহৰ মাংস চালিয়া। আমাৰ কুকুৰজনক চিনাকি কৰি দিছোঁ, এইজন সুদূৰ চিনাকিৰ পৰা নিমন্ত্ৰিত। আপোনাক দেখাই আছোঁ, ধৈৰ্য্য অলপ দি সিজাৰ পিছত দেখাইছোঁ। এতিয়া বৰ্তমান পানী অলপমান দি কিনে ইয়াৰ পিছত ঢাকনি ঢাকি দিব। এইবোৰ বিন্দাছ সেই তুলি আছে এতিয়া। কালাৰ চালা কালাৰ ঠিক আছে। সিজি গৈছে চালিয়া চালিয়াকৈ। বৰ্তমান সিজি সম্পূৰ্ণ হৈ গৈছে লাহে লাহে, আৰু 2 মিনিট পানীটো অলপ শুকাই ল'ব দিছোঁ। শুকোৱাৰ পিছত হৈ যাব আৰু খাব কাৰণে ৰেডি কমপ্লিট। কিবা নমাব লাগে, হৈ গ'ল সেইখিনি কমপ্লিট। এয়া পোলাও বনাব ৰিফাইন দিয়া হ'ল। খেঙাটো খেলোঁ মানে পিঁয়াজখিনি এনেকৈ সিজাই মেলি গল্ডেন ব্ৰাউন কৰি ল'ব। এয়া চাউলটো দিছোঁ এতিয়া 2 কণা
কমি আছে কিবা কমি আছে কমাই থৈ দিম এনেকৈ দি দিব আপুনি চাউলটো বাচমতি চাউলটো চব আহিব তুমি টেনশ্যন দামী চব আপোনালোকে পূৰা চুচি বাচি দিব দেই এক কাম নকৰিব চিটি মাৰি লওঁ কেনেকৈ হ'ব নহ'লে এই ঢাকনি চব ৰেডি আছে ন চব ৰেডি আছে গৰম পানী লাগিছিলে গৰম পানী লাগিব উপায়টো নাই বাকি আনি বনানো আনি বনানো ভাজি লওঁ নিমখ দিলোঁ নাকি এই বেছি নালাগে সম্পূৰ্ণ ভাজি ল'ব অলপমান নিমখ দি দিব যোনটো চাই সেইটো শিঙা পাইছে যোনটো চাব যোনটো শিঙা পাইছে কৈছোঁ নাই বুজি কৈ আছোঁ তোৰ ভিডিঅ'ৰ কাৰণে মই সেইখিনি বৰবাদ কৰিব নোৱাৰা হ'ব তোৰ ভিডিঅ' নেকি পানী পৰিমাণটো জানো কিমানটো দিব লাগে পানী হৈ যাব ধুনীয়াকৈ এটা সিজি যায় চাওঁ চাওঁ আৰু মোক শিকিলে যাম দে ভালকৈ হেৰি কৰ সিজি যাব সিজি যাব একদম সিজি যাব ধুনীয়াকৈ হৈ যাব হৈ যাব এটা এটা গোটা গোটা হ'ব ন অ'কে ভাল পানী হ'ব নহয় এটা চিটি মাৰিব খালি এই ছাগলী লাগিছে ধান থাকে এইকেইটা ওপৰৰ কেইটাটো নিজে মেকআপ হৈ যাব সেইকাৰণে নালাগিব পানী অকণ লাগিব অলপ দে বছ বছ এনেকৈ ঢাকনিখন মাৰি আপোনালোকে সিজালৈকে অপেক্ষা কৰক তাৰপিছত খাই থাকিব মই সিজাৰ পিছত দেখাইছোঁ ৰ'ব সিজাৰ পিছত কেনেকুৱা লাগিছে ধুনীয়া হ'ল